জনগণৰ শাসক শ্ৰেণীৰ প্ৰতি আল্লাহ আৰু তাৰ ৰচুলৰ বাৰ্তা। আল্লাহে কৈছে, পৃথিৱীত শান্তি স্থাপনৰ পিছত তাতে বিপৰ্যয় সৃষ্টি নকৰিবা। লগতে কোৱা হৈছে, নিশ্চয় আল্লাহে বিশৃংখলা সৃষ্টিকাৰীসকলক ভাল নাপায়। কুৰাণৰ আন এঠাইত বৰ্ণিত হৈছে, হে বিশ্বাসীসকল, তোমালোকে ন্যায়ৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত থাকা আৰু আল্লাহৰ বাবে সাক্ষ্য দিয়া, যদিও সেয়া নিজৰ বিপক্ষে হয়। আল্লাহৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী বৰ্ণিত হৈছে যে ৭ শ্ৰেণীৰ ব্যক্তি কিয়ামতৰ দিনা আল্লাহৰ আৰচৰ তলত স্থান লাভ কৰিব, অৰ্থাৎ বিশেষ সন্মান আৰু নিৰাপত্তা লাভ কৰিব। তাৰে প্ৰথম শ্ৰেণী হ'ল ন্যায়পৰায়ণ ৰাষ্ট্ৰনেতা। তেখেতে আৰু কৈছে, প্ৰতিজন মানুহ হ'ল দায়িত্বপ্ৰাপ্ত, গতিকে প্ৰত্যেকজনকে তাৰ অধীনস্থ সকলৰ বিষয়ে থকা দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। দেশৰ শাসক হ'ল জনগণৰ প্ৰতি দায়িত্বপ্ৰাপ্ত, সি তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্নৰ সন্মুখীন হ'ব। কোনো বান্দাক আল্লাহে কোনো প্ৰজাৰ ওপৰত শাসক বনালে, যদি সি প্ৰজাৰ প্ৰতি প্ৰতাৰণা কৰি মৃত্যু বৰণ কৰে, তেন্তে আল্লাহে তাৰ প্ৰতি জান্নাত নিষিদ্ধ কৰি দিব। আল্লাহে পবিত্ৰ কোৰাণত উল্লেখ কৰিছে, নিশ্চয় আল্লাহে ন্যায়পৰায়ণতা, সদাচৰণ আৰু আত্মীয় স্বজনক দানৰ নিৰ্দেশ দিয়ে, উচলিলতা, অসৎকৰ্ম আৰু সীমা লংঘন কৰাৰ পৰা নিষেধ কৰিছে। তেওঁ তোমালোকক উপদেশ দিছে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। লিংক কমেণ্ট বক্সত। আসসালামু আলাইকুম।